झोल मारिबे नाजिए नेকি মানে হ'ব মানে হ'ব আৰু এজনে ক'ব তামাম জুৰি গৈছে स्टाइल कौन तक जीवो बसाए हाँ कम पाए गोलकी वाला बेसी स्टाइल देखा আছে मारि দিব ठीक लगे फालतू खेल तो बोले ना
এটা প্লেয়ার ডাইরেক্ট বল লাইন করে লাইনে দিয়ে যায় নাকি 8 নম্বর লাগা গোল গোল এই চলা পড়ি হলে বল মারছে যা 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 খেলিবে না ভালো দি 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 বলতো দি 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 নে না কি নাটক করেছ দে মহিলা গোল বলেই নাই গাছ ঘুরে বল গোল গম পাইছো গোল গোল আমার যে গোল হয়েছে গোল হয়েছে এটা মাথা দিয়ে হেড মাৰিলে গেলা কিমান দূৰ যায় পাগলা কে ও নহয় সি ৰেষ্ট লৈছে সি ৰেষ্ট লৈছে প্ৰথম মোটে দেখাইছে ন দৌৰে গেলাইছে আপোনালোকে খেলপথাৰত প্ৰৱেশ নকৰে আঞ্চলিক ক্ৰীড়া সন্থাৰ স্বেচ্ছাসেৱকসকলক নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিবলৈ অনুৰোধ জনাইছোঁ সুপাতলী আঞ্চলিক ক্ৰীড়া সন্থাৰ ভলণ্টিয়াৰসকল ইমান জায়গা থেকে কোনো
We request the players to sit down in front of our guys. Open your eyes. আমি অতি আনন্দিত যে অল ইন্ডিয়া সাইক্লিং ফেডারেশনের জেনারেল সেক্রেটারি, আসাম অলিম্পিক এসোসিয়েশনের জেনারেল সেক্রেটারি, অল আসাম সাইক্লিং এসোসিয়েশনের খেলাৰে উপভোগ কৰিলে সকলোৱে। আমাৰ মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, প্ৰমুখ্য কৰি আমাৰ সন্মুখত থকা ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু দুয়োটা দলৰ খেলুৱৈ, কোচ, মেনেজাৰ তথা ৰেফাৰীসকল, পোনপ্ৰথমতে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খেলত একচুৱেলি ইমান পিছ দিয়াৰ কথা নাই, তথাপিতো এই পৃথিৱীৰ খেলৰ দ্বাৰা আমি বিভিন্ন ক্ষেত্ৰত এই যুৱ সমাজৰ and servants and everyone just we had space for the speakers now regarding this football. I am very happy to see you and everyone and the public also, all the supporters support their team, both teams this side. We have organized the tournament. I thank to the tournament committee. We have organized the tournament. Yeah, and there are many teams. আজি শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছে নিকসন দিনা, জাৰ্চি নাম্বাৰ 14, ব্ৰাদাৰ শক্তি। বেষ্ট প্লেয়াৰ সিলেক্টেড নিকসন দিনা from Brother Shakti, and best goalkeeper Silverstone Harko. Silverstone Solar from Brother Shakti. এইখিনিতে আপোনালোকক আমি জনাবলৈ পাইছোঁ কি যে বেষ্ট প্লেয়াৰ যিটো ট্ৰফি, যিটো এৱাৰ্ড, এইটো আমাক আগবঢ়াইছে লেট উইলছন দিদি সৌৰণী বঁটা
আৰু নগদ ধন মহম্মদ বিটু আলী আমাৰ এগৰাকী স্থানীয় ব্যৱসায়ী তেওঁ আগবঢ়াইছে। লগতে বেষ্ট গলকিপাৰ যিটো এৱাৰ্ড সেইটো আগবঢ়াইছে জিলিপি দাস পুৰণি বঁটা। এই বঁটাটো প্ৰত্যেক বছৰে আজি 19 বছৰে আমাক দি আহিছে জাগিৰোডৰ বিশিষ্ট প্ৰবীণ ক্ৰীড়াবিদ অন্ধৰ দাস ছাৰে, তেখেতক আমি অভিনন্দন জনাইছোঁ। আৰু শ্ৰেষ্ঠ গলকিপাৰৰ যিটো বঁটা আমাৰ গাঁৱৰে উদীয়মান যুৱক সম্পদ ইংচি ডাঙৰীয়াই আগবঢ়াইছে। আমি তেখেতসকলক অভিনন্দন জনাইছোঁ। আমি বিটু আলী আৰু সম্পদ ইংচি দুয়োজনকে আমাৰ সন্মুখত বিচাৰিছোঁ। আমি তেখেতসকলক একোখন গামোচাৰে প্ৰদান কৰিম। সম্পদ ইংচি তেখেত সম্পদ ইংচিৰ দেউতাক। বাকী কাৰ্যসূচীখিনি চলাই দিবৰ কাৰণে মই অজিত বড়োক মাইক্ৰফোনটো আগবঢ়াইছোঁ। ইতিমধ্যেই শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ গলৰক্ষক বঁটা নিৰ্বাচিত কৰিলে। প্ৰথমতে স্বৰ্গীয় ৰৌচন বিবি কৰ্মী চলন্ত আৰু আমি লগতে শ্ৰেষ্ঠ গলৰক্ষক বঁটা আগবঢ়াইছে স্বৰ্গীয় জিলিপি দাস পুৰণি বঁটা ও নগদ ধন। দাতা হৈছে শ্ৰীযুত অঞ্জুৰু দাস ছাৰ ডাঙৰীয়া জাগিৰোড। ব্ৰাদাৰ শ্ৰী মায়ং মেঘালয়ৰ আমি দাতা শ্ৰীযুত অঞ্জুৰু দাস হাতৰ পাই পুৰস্কাৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগে লগে আমি আকৌ স্বৰ্গীয় দীনেশ্বৰ ইংচি সৌৰিণী বঁটা ও নগদ ধন দাতা চম্পক ইংচি অনুপস্থিত। আমি চম্পক ইংচি তেখেতৰ পিতৃ চম্পক ইংচি হৈ তেখেতৰ পিতৃ নাৰায়ণ ইংচি হাতৰ পৰা পুৰস্কাৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আকৌ ব্ৰাদাৰ ইংচি চিলভাৰষ্টন ফলাৰ বেষ্ট গলকিপাৰ। আমি ৰাজনাথা বঁটা আমি ৰাজনাথা বঁটা আগবঢ়াইছে 3-4 players come from KMC. আমি এই বঁটাটো আগবঢ়াব বিচাৰিছোঁ সেক্ৰেটাৰী ৰিভাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন তেখেতৰ হাতৰ পৰা আমি বঁটাটো আগবঢ়াব বিচাৰিছোঁ। আমাৰ উদ্যোক্তাসকলে তেখেতক হাতত বঁটাটো দিব আৰু দুয়োটা দলকে আমি একোটাকৈ ফুটবলো প্ৰদান কৰিম। গতিকে দুয়োটা দলৰ দলপতিসকলক আমি এটি অনুৰোধ জনাম। আমি তেখেতসকলক এখন চেক দিছোঁ। এই চেকখন আমাৰ অফিচত তেওঁলোকে দি কেছ পইচাটো আমাৰ অফিচৰ পৰা লৈ যাব। দলপতিসকলে কথাটো বুজি ল'ব। আপোনালোকে চেক ৰিটাৰ্ণ কৰিব এণ্ড গেট দ্য কেছ মানি ফ্ৰম আৱাৰ অফিচ। এইবাৰ আমি চেম্পিয়ন দল ব্ৰাদাৰ্ছ মেঘালয়া, প্লিজ কাম and take over your trophy from our distinguished guest, Dr. Tapanda.
তো আমি অনাগত দিনবোৰতো সকলো ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছোঁ যাতে বছৰ বছৰ আমি শান্তিপূৰ্ণভাৱে খেল চলাই ৰাখিব পাৰোঁ। আমাৰ সভাপতি নীলেশ্বৰ দেউৰীক সকলোকে ধন্যবাদ জনাই কলেদি আহিলে হ'ব। নীলেশ্বৰ সকলোকে ধন্যবাদ জনাই তেখেতে দুআষাৰ বক্তব্য ৰাখিছে।